ডার্লিং নাই বুঝে না র কি ভিডিও কৰি আছা মোবাইল চল ভাঙি দিম কি দস্তা কথা কি হয় ভিডিও মেরে দোস্ত তুমি ছাত্ৰী হৈ সুখত আছা কিন্তু মই মেচৰ হৈ দুখত আছো তো হে গাইজ গুড মৰ্নিং সকলোকে আৰু এইখনে হৈছে আমাৰ গাঁও ফাইনেলি ইমান ধুনীয়া গাঁও চোৱা ভিউ চোৱা এইখন হ'ল স্কুল সৰুতে পঢ়ি যোৱা স্কুল আৰু ফাইনেলি মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ মেইন হাইৱেৰ ওচৰত মানে হাইৱে নহয় আমাৰ এইটো মানে ফাটাকাৰা স্কুল হয় ये सब क्या देखना पड़ रहा है তো ফাইনেলি তাত ফাটাকাৰা স্কুল নহয় ফাটাকাৰা ৰাস্তা হয় হাইৱে নাযাবি দেই মই ভিডিঅ' বনাইছোঁ আজি মানে মই যাই আছো ধেমাজি আৰু তাতে যাই ধামাল কৰি আপোনালোকক দেখামে কিহৰ কাৰণে যাম হাজিৰা কৰিব যাইছো হাজিৰা ৰাস্তাটো এতিয়া মই মানে স্কুটি বাইক চাইক একো অনা নাই চ' সেইটো কাৰণে মই বেলেগৰ লগত এতিয়া বেটাৰী গাড়ীত যাম ইয়াৰ 40 টকা লয় A few moments later ফাইনেলি গাইজ টিকেটখন কাটি ল'লোঁ আৰু এইখন হৈছে ধেমাজি টিকেট 125 টকা আৰু ফাইনেলি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ ধেমাজি যায় আপোনালোকক দেখাইছোঁ মজা টংলা ষ্টেচন চাব পাৰে ইফালে তামাম মানুহ জমা লাগিছে বাপৰে বা থামাক হেল্ল' অনুগ্ৰহ কৰি মন কৰিব 1059 ৰাঙাপাৰা নৰ্থ ইষ্ট এইখনেই হৈছে আমাৰ গাড়ী ফাইনেলি চাহ খাই মানে ৰাঙাপাৰা ষ্টেচনত অকণমান জিৰণি লৈছোঁ এই ধেমাজিলৈ যাবলগীয়া ট্ৰেইনখন বৰ্তমান এই ৰাঙাপাৰা ষ্টেচনত ৰখি আছে আৰু মই চাহ খাইছিলোঁ চাহ খালে হৈ গ'ল এতিয়া যাইছোঁ ধেমাজি তো এইখন ট্ৰেইনে হয় আমাৰ একদম উজনি ৰঙিয়াৰ পৰা উজনিলৈ যোৱা ট্ৰেইন উজনি गिर जाएगा कोई नहीं है उधर ডার্লিং নাই বুঝে না র কি ভিডিও কৰি আছা মোবাইল চল ভাঙি দিম কি দস্তা কথা কি হয় ভিডিও কি কৰে গানটা মার দে উলুক নামিব দিনা মার না নামিব মই গান শুনো আপোনাৰ মাজে মাজে লগ পাওঁ এই উলুক মাৰ দি চালিয়া গানটা মাৰচোন 1 মিনিট দে না তোর বক্সটো আচ্ছা আচ্ছা এইটো মোৰ পাৰ্টনাৰ ঐ যাবি গাইজ ফাইনেলি ক'ত পাইছোহি বিশ্বনাথ চাৰিআলি আৰু বেছি দূৰ নাই 5 ঘণ্টা ৰাস্তা আছে আৰু 5 ঘণ্টা এনেকুৱা যাম মানে একদম বাইক আছে চোৱা বাই দোস্ত আপুনি ক'ত যাব হা হেলেম গাৰ্লফ্ৰেণ্ড লগ ধৰিবা নেকি নহয় কিটো আমাৰ ঘৰ এইটো গাহৰি গঁৰাল আছে না গাহৰি খোৱা ন সাপ খাই না নাই সাপ খাই সাপ লাভ কৰিছে গাহৰি খাই নাই গাইজ ফাইনেলি গহপুৰ পাইছোঁ গহপুৰ ডাইৰেক্ট জুপিয়াই দিছে চেণ্ডেল পৰি গৈছে তাৰ পিছত
মাত্ৰ আহি গ'লোঁ বম ঠাণ্ডা ইয়াতে মানে ধেমাজি আহি গৈছোঁ আৰু এতিয়া যাইছোঁ টাউনত কিবা এটা খাবৰ কাৰণে ধেমাজি ষ্টেচন চোৱা আপোনালোকে ৰাতিও হৈ গ'ল ভাই আজিলৈ ইয়াতে বাই বাই নেক্সট ব্লগত আপোনালোকক দেখুৱাইছোঁ কি ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ কি টাউন চোৱা আন্ধাৰ হৈ গ'লে